Guys, this is Opon and আমি থাকো হাৰিয়ান। बस कुछ नहीं है भैया अभी तो গান से डर नहीं लगता तुझे जो जो है पॉकेट में वो निकाल। এটা এটাই প্ৰবলেম, ঠাণ্ডা দিনত বেছি ঠাণ্ডা হয় আৰু গৰম দিনত একদম টিকা ফটা গৰম হয়। এতিয়া কৈছিলা ড্যাম কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে হাৰিয়ানাত আমাৰ পিঞ্জোৰ আহি হিমাচলৰ এৰিয়াটো দেখি কেনেকুৱা লাগিছে? Guys, this is Opon and আমি থাকো হাৰিয়ানাতনো কি কৰি আছো আপোনালোকক চাগে জানিব মন গৈ আছে। তাৰ ওপৰত এটা ভিডিঅ' বনাম। এতিয়া অলপ ফুৰিব আহিছিলোঁ, লগৰকেইটা আহিছিলে কাৰ্ণালৰ পৰা। আমি দুটা জেগাত থাকোঁ, এটা হ'ল পিঞ্জোৰ আৰু এটা হ'ল কাৰ্ণাল। সিহঁতকেইটা ইয়াত ফুৰিব আহিছিলে, অলপ ফুৰাবলৈ আহিলোঁ, তাকে দেখাই আছোঁ। নেক্সট ভিডিঅ'ত দেখাম আমি ইয়াত কি কৰি আছোঁ আৰু দুটা তিনিটামান চিনেমেটিক শ্বৰ্ট আপোনালোকলৈ লৈ আহিম, চাই থাকক এতিয়া ভিডিঅ'ত। ত' গাইজ আমি অলপ ফুৰিব আহিছোঁ। हेलो गाइस হেমন্ত আছে লগত, আছিফ দোকানলৈ গৈছে। কেনেকুৱা লাগিছে আহি ইয়াত? ভাল লাগিছে হাৰিয়ানাত আমাৰ পিঞ্জোৰ আহি হিমাচলৰ এৰিয়াটো দেখি কেনেকুৱা লাগিছে? ধুনীয়া ধুনীয়া অলপ ফুৰাবলৈ আহিছোঁ, দেখোঁ আৰু ক'ত ক'তনো পাৰি তাকে চাওঁ। ইয়াত আছে অমৰাৱতী কলনী বুলি, এইটো দেখালোঁ। বাকী এইফালে অলপ ডেম এটা আছে, ডেমটো দেখাম। এই আমাৰ আছিফ ভাই আহি গ'ল পূৰা ঠাণ্ডা পানী লৈ। গাড়ীখন দেখিছে নাই, পূৰা নতুন, চিট কভাৰ আঁতৰোৱাই নাই। অলপ টেষ্ট ড্ৰাইভ এটাও দি দিলোঁ। কেনেকুৱা আছিফ, কেনেকুৱা? এইখন গাড়ীকে মোৰে গাড়ীখন একেবাৰে নতুন, 1013 কিলোমিটাৰ চলিছে। এয়া আমাৰ বন্ধুৱে চলাইছে। হেল্ল', এইজন আমাৰ ছাৰ পিছফালে বহি আছে। এইটো অমৰাৱতী কলনী বুলি কয়। বাকী গৰমটো দেখিছে কিমান ৰ'দ। চাওক এইটো কলনী হয়, চাওক এইবিলাক চব চৰকাৰী মাটি হয়। ইয়াত স্কুল চব আছে। এই আমি এতিয়া আছোঁ এটা ডেমৰ কাষত। ডেমটো ওচৰত যাব নিদিয়ে বোলে, কিবা পাৰ্মিশ্যন ল'ব লাগে, সেইকাৰণে আঁতৰ পৰাই চাবলগীয়া হৈছে। একদম ধুনীয়া জেগা এটা দেখাই আছোঁ। এখন পূৰা নদী এখন পূৰা শুকাই আছে, ডেমটো তাত ব্লক কৰি থৈছে কাৰণে। বাকী নামটো আছে কৌশল্যা ডেম, দেখাই আছোঁ ডেমটো। খবৰ আনিছিলোঁ কিন্তু ডেমটো ওচৰত যাব নিদিলে। এই আঁতৰ পৰাই চাবলগীয়া হৈছে। কেনেকুৱা লাগিছে কৌশল্যা ডেমটো? ধুনীয়া লাগিছে হা, ডেম হয় যে, কিন্তু ৰ'দটো অলপ বেছি, গৰমটো বেছি। উপায় নাই, এনজয় কৰিবলৈ হ'লে কিবা এটাটো পাবলৈ আপোনালোকে ভাল দেখিলে হেঁতেন, ওচৰ পৰা চোৱাহেঁতেন। কিন্তু এতিয়া চাব মানে যাব নিদিয়ে চিকিউৰিটি। ৰাস্তাও নাই বাৰু ইয়াৰ পৰা, এইখিনিলৈকে লাষ্ট আছিলে। আৰু এইবিলাক চব বিল্ডিং বনাই আছে, এইবিলাক কলনি হ'ব পিছত, চব চৰকাৰী। এতিয়া এটাই প্ৰব্লেম, ঠাণ্ডা দিনত বেছি ঠাণ্ডা হয় আৰু গৰম দিনত একদম টিকা ফটা গৰম হয়। সেইটোৱে প্ৰব্লেম। ঠাণ্ডা দিনত ৰুমৰ ভিতৰত সোমাই থাকিলেও হাত চাত অকৰা হৈ যায় পূৰা। গৰম দিনত এতিয়া একে অৱস্থা, পূৰা গৰমত পাগল হৈ যাবলগীয়া হয়। গৰমত মানে কলা হৈ যাব লগা হয়, ঠাণ্ডা দিনত বগা হৈ যায়। আমাৰ থাপা দেখিছে নাই, যিবিলাকত বনি আছিলে বিল্ডিংটো ওপৰত গৈ চাওঁ কিন্তু তাতে ওপৰৰ পৰা ভিউটো এবাৰ দেখাই দিওঁ আপোনালোকক। এইবিলাক এনেকৈ বনাই আছে, দৰজা খিৰিকী লগোৱা নাই। ওপৰত আহি আছোঁ এতিয়া, ইয়াৰ পৰা এনেকুৱা ভিউ দেখি আৰু ওপৰত আহিছোঁ। ইয়াৰ পৰা নাই আৰু কৈছিলা ডেম, সেইটো ডেমটো পিছত আছে। পূৰা ৰ'দৰ কাৰণে দেখা পোৱা নাই কেমেৰাত, দেখাই আছোঁ মই ভালকৈ বেক কেমেৰাত। গান এটা পালোঁ, অলপ প্ৰেংক কৰোঁ আহক। থাপা ওপৰত আছে প্ৰেংক। जो है सब निकाल। मेरे पास कुछ नहीं है भैया, मैं तो गन से डर नहीं लगता तुझे? जो है पॉकेट में वो निकाल। ये है मेरे पास कुछ और क्या क्या है, निकाल। कुछ नहीं है भैया, ये कुछ नहीं, देखिए कुछ भी नहीं है पॉकेट में, कुछ नहीं है। ठीक है थैंक यू भाई, थैंक यू। और थोड़ा सा पैसा भी ना। थैंक यू भाई, ये काम की ले ले भाई। अभी आप क्या कहेंगे? सॉरी मेरे पास जो भी था मैं दे दिया ना तुझे। और चाहिए पैसा, चाहिए पैसा पास तो दे दिया मैंने। नहीं पैसा ये पास तो दूसरा का पास है। ফটককে গান এটা পাই গ'লো, অলপ শ্বুট কৰি ল'লো। গানটো দি পুৰা মজা কৰিলো আজি একদম।
অলপ এনেই এক্টিং এটা কৰি চালোঁ কেনেকুৱা লাগে হয় নহয় prank কৰা। আমি ভিডিঅ' বনাওঁ কেনেকুৱা লাগে কেনেকৈ লাগে তাকে চাব আকৌ ভাল লাগিব। বাকী এতিয়া গৈ আছোঁ ৰুমলৈ, বহুত গৰম, আমি অৱস্থা নাই। ঘৰত অলপ বহিলোঁ, ঠাণ্ডা খালোঁ, এতিয়া যাওঁ আৰু।